অসমীয়া চিনেমাৰ দৰ্শক কেইদিনমান আগলৈ বহুত বেছি কম আছিল কাৰণ কেটিএম এনএছৰ দিনত ঢোল বজাই ছোৱালী ইমপ্ৰেছ কৰা কাহিনী কেৱল কংগ্ৰেছৰ দিনৰ খুৰা-খুৰীহঁতে ৰিলেট কৰিব পাৰিছিল। তাৰপিছত ভাল আৰু পৃথক কাহিনীৰ এখন চিনেমা ৰিলিজ হ'ল 2014ত চিয়ৰ। সেই চিনেমাখন বহুত মানুহে নাচালে কাৰণ প্ৰচাৰ অবিহনে কেতিয়াও দৰ্শক নাবাঢ়ে আৰু সেইবাবেতো কওঁ ন ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লাগে বুলি। মানুহে প্ৰচাৰ নহ'লে অনুৰাগ কাশ্যপৰো ফিল্ম নাচায় আৰু প্ৰচাৰ কৰিলে 1.5 ঘণ্টা ধৰি ৰাখোদাৰো ফিল্ম চাব। উদাহৰণস্বৰূপে আমাৰ জুবিন দাৰ মিছন চাইনাখন। 2015ত ভাল কাহিনী আৰু অসমৰ লেভেলত ভাল একশ্যনেৰে এখন চিনেমা ৰিলিজ হৈছিল অহেতুক। সেইখনো হিট নহ'ল। কিন্তু 2017ত ৰিলিজ হোৱা মিছন চাইনাই ধেমা ধৰা কাহিনী আৰু হলুক ধুলুক একশ্যনেৰে 6 কোটি মালে। কাৰণ এটাই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰডিউচাৰ তথা ডাইৰেক্টৰসকলৰ বাবে জুবিন দা আদৰ্শ হোৱা উচিত। এই ক্ষেত্ৰত তেওঁলোকৰ জুবিন দাৰ পৰা শিকিবলগীয়া বহুত আছে। চিনেমাৰ প্ৰচাৰ বিভিন্ন ধৰণে হ'ব পাৰে। তাৰ ভিতৰত স্মাৰ্ট আৰু এফেক্টিভ উপায় তিনিটা হ'ল গান, ট্ৰেইলাৰ আৰু ফিল্ম ৰিভিউ। অসমীয়া ভাষাত আজিৰ দিনটোত বলিউডৰ লগত ফেৰ মাৰিব পৰা বহু কেইখন চিনেমা আছে, কিন্তু সেই চিনেমা কেইখন ইমানেই আণ্ডাৰৰেটেড যে ৰেট কৰা মানুহ এজন নোলায়। তেনেকুৱা ধৰণৰ আণ্ডাৰৰেটেড চিনেমাবিলাক ৰিভিউ কৰি কিনে মানুহৰ চকুৰ সন্মুখলৈ লৈ অহাটো দৰকাৰ। কিন্তু অসমত ফিল্ম ৰিভিউ কিমানে কৰে, কোনে কৰে? ডিম্পু বৰুৱাই কাঞ্চনজংঘাৰ ৰিভিউ এনেকৈ দিলে। ডিম্পু বৰুৱাই ডুবাই দেখিলে, কিন্তু হলিউড আৰু কাঞ্চনজংঘাৰ মাজৰ যিটো আকাশ পাতাল পাৰ্থক্য সেইখিনি নেদেখিলে। বাৰু অসমত কোনেও সাহস নকৰা এটা কেটেগৰী হাতত লৈছোঁ, অনেষ্ট ৰিভিউ। আৰু আজি কথা পাতিম এখন মাষ্টাৰপিচ মুভি মাজৰাতি কেতেকীৰ বিষয়ে। ভাল পালে শ্বেয়াৰ কৰিব। 2017তে ৰিলিজ হোৱা চিনেমাখনৰ ৰিভিউ আজি 2020ৰ লাষ্ট টাইমত দিব ওলাইছোঁ, কাৰণ সেই চিনেমাখন আপুনি এতিয়াও উপভোগ কৰিব পাব নেটফ্লিক্সত। অসমৰ বাহিৰত প্ৰতিষ্ঠা লাভ কৰা এজন অসমীয়া, যিজন ব্যক্তিক লৈ সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱ কৰা উচিত আৰু কৰেও। অসম সন্তান পাপন মহন্তৰ বদনাম গোৱা আন এজন অসম সন্তান অৰ্ণৱ গোস্বামীৰ কথা কোৱা নাই। মই যাৰ বিষয়ে ক'ব ওলাইছোঁ তেওঁ হৈছে আদিল হুছেইন। আদিল হুছেইন ডাঙৰীয়াই লিড ৰোলত অভিনয় কৰা চিনেমাখনত আৰু বহুকেইজন কলা কৌশলী আছে, যাৰ বিষয়ে বা যাৰ পৰিচয় দিবলৈ গ'লে মোৰ কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰে হ'ব, মানে চিনেমাতকৈ ৰিভিউ দীঘল। মাজৰাতি কেতেকী হ'ল এখন দাপোন, য'ত প্ৰতিফলিত হৈছে 1970 চনৰে হওক বা 2017ৰে হওক অসমীয়া সমাজ জীৱন। ফিজিক্স আৰু লজিকক টাটা বাই বাই দিয়া চাউথৰ চিনেমাবিলাকৰ মাজত যিদৰে 2-1 ৰাতচাচান আদিৰ দৰে ভাল চিনেমা ৰিলিজ হয়, তেনেকুৱাই বা তাতকৈ অলপ ওপৰ লেভেলৰ চিনেমা বুলি ক'ব পাৰি আমাৰ মাজৰাতি কেতেকীখনক। তাত কোনো ছুপাৰ হিৰো নাই পিলিঙা নাইবা পেতুলা হিৰো, যিয়ে মুণ্ডা ছিঙি দিয়ে 10 পিচটা পাহোৱাল গুণ্ডাৰ। তাত কোনো আইটেম ছং নাই কোনো ৰোমান্টিক ছং, হাৰ্ট ব্ৰকেন ছং। তাত হাঁহি নুঠা কমেডি নাই, হাঁহি উঠা কমেডিও নাই। তথাপি এক শ্ৰেণীৰ হলিউড মুভিৰ লগত কম্পেয়াৰ কৰিব পৰাকৈ আৰু 1000খন বলিউড চিনেমাতকৈ 1000 গুণ ওপৰত বুলি ক'ব পৰাকৈ সুন্দৰ হৈছে মাজৰাতি কেতেকী। চিনেমা এখনৰ মূল ভেটি হৈছে কাহিনী, যিটো মই আজি নকওঁ। কাহিনী জানিবলৈ নেটফ্লিক্সত যাওক, চিনেমা চাওক। সচৰাচৰ চিনেমাবিলাকত কি হয়, প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰী চিনেমাখনৰ এটা কাহিনীত আবদ্ধ হৈ পৰে, কিন্তু এই চিনেমাখনত মানে মাজৰাতি কেতেকীৰ প্ৰতিটো চৰিত্ৰই এটা এটা নিজা কাহিনী বহন কৰে, নিজা কাহিনী একোটা কৈ যায়। চিনেমাখনৰ মূল কাহিনীত এনেভাৱে লুকাই থাকে যে নানানটা কাহিনী, নানানটা ৰহস্য, যে মই 1 ঘণ্টা 57 মিনিট ধৰি চিনেমাখনৰ প্ৰতিটো চৰিত্ৰৰ ভিতৰত মুগ্ধ হৈ কিনে সোমাই গ'লোঁ, কিন্তু চিনেমাখনৰ কাহিনীটো মনত ৰাখিব নোৱাৰিলোঁ একাধিক ক্ৰমে। চিনেমাখন কোনো ধৰণৰ বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত নহয়, তথাপি আপোনাৰ কাহিনীটো একদম ৰিয়েল যেন লাগিলে যাব।
যেন প্ৰতিটো কাল্পনিক চৰিত্ৰই বাস্তৱিক। কাহিনীটোত এজন ফেমাছ ৰাইটাৰ নিজৰ আপোন ভূমি গুৱাহাটীলৈ ঘূৰি আহে, অসমলৈ ঘূৰি আহে, কোনোবা নামী লেখক তথা প্ৰকাশকৰ বুক ৰিডিং ছেশ্যন এটা এটেণ্ড কৰিবৰ বাবে। লাহে লাহে তেওঁৰ অতীতৰ স্মৃতিৰ পাতবোৰ এখিলা এখিলা হৈ খুলি পৰে আৰু আপোনালোকৰ সন্মুখত ধৰা দিয়ে নানানটা কাহিনী। সেই কাহিনীবিলাক ক'ব নোৱাৰিম, ক'লে ইণ্টাৰেষ্টটো নাপাব। আপোনালোকে বহুত সুশান্ত সিং, বয়কট নেপোটিজম কিবা কিবি হাল্লা কৰিলে, যাওক নেটফ্লিক্সত যাওক, অসমীয়া চিনেমাও চাব লাগে, চাওক। চিনেমাখন ভাল পাবলগীয়া বা ন'টিছ কৰিবলগীয়া বহুত বেছি কথা আছে, কিন্তু মোৰ পাৰ্চনেলি ভাল লগা কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আগতে ছদ্মল নাম লৈ কিনে যি লেখা মেলা কৰা ট্ৰেইন এটা চলিছিল এসময়ত, সেই ট্ৰেইনটো বৰ ধুনীয়াকৈ চিনেমাখনত দেখাইছে। মই যেতিয়া সেউজীয়া ঘাঁহ আছিলোঁ, তেওঁ মোৰ বেলিটো আছিল। এফালে যদি অসমীয়া সমাজত চলি থকা জাত পাত আদিৰ বৈষম্যতা দেখাইছে, এইখন গোসাঁই বামুণৰ ঘৰ নহয় জানো? আনফালে দেখাইছে আকৌ হিন্দু মুছলিমৰ মাজৰ যি সম্প্ৰীতি সেয়া। ৰফিক, এই পইচা কেইটা লোৱা। নালগে বাই, মোৰ আছে। তই তাইক বহুত মৰম কৰিছিলি, আল্লাই তোৰ ভাল কৰিব। সমাজ সেৱাৰ শ্ব' অফ কৰিবলৈ কিছুমান ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব লৈ কিনে সিহঁতক চাকৰৰ দৰে যি ৰাখে, সেই দৃশ্যটো বৰ ধুনীয়াকৈ দেখাইছে। টিউশ্যন পঢ়াই টাপ টুপকৈ ঘৰ চলোৱা, নিজৰ মেধাৱী ল'ৰাজনক কটনত পঢ়োৱাৰ ইচ্ছা কৰা, বা নিজৰ ডাঙৰ ল'ৰাজনৰ লগত দেউতাকৰ তৰ্কাতৰ্কি হোৱা আদিবোৰ কথাই অসমৰ এখন মধ্যবিত্ত পৰিয়ালৰ দৃশ্য সফলৰূপে বহন কৰিছে। আৰু তেওঁলোকে দাঙি ধৰিছে কিছুমান সৰু সৰু মনৰ ডাঙৰ ডাঙৰ সপোন। মই এখন কিতাপ লিখিছোঁ, দত্ত পাব্লিকেশ্যনে প্ৰকাশ কৰিব। মই পলাই যাম। ক্লাছৰ টপাৰৰ প্ৰেমত পৰা প্ৰেয়সীগৰাকীয়ে জাত পাত আৰু গ্লেমাৰৰ বাবে আন এজনৰ প্ৰেমত পৰাৰ কাহিনীটো আপোনালোক বেছি ভালকৈ ৰিলেট কৰিব পাৰিব। আপোনালোকে চিনেমাখনত দেখা পাব নিজৰ তেজৰ সম্পৰ্ক থকা পুতেকে বাপেক লাঠ মাৰি বিদেশলৈ গুচি যায়, আৰু তেজৰ সম্পৰ্ক নথকা, জাত পাতৰ সম্পৰ্ক নথকা এজন অচিনাকিয়ে নিজৰ পুত্ৰৰ দৰে, চাকৰৰ দৰে, নিজৰ সৰ্বস্বৰ দৰে, আপোন মানুহৰ দৰে শুশ্ৰূষা কৰি থকা। তই কিয় কান্দিছ? বল, চাহটা কিবা দিবি। মুঠৰ ওপৰত নানানটা কাহিনী মই কৈ শেষ কৰিব নোৱাৰিম। আপোনালোকে শুনি ব'ৰ পাই যাব, আপোনালোকে সেই এনজয়মেণ্টটো নাপাব যি এনজয়মেণ্ট আপোনালোকে চিনেমাখন চালে পাব। গাঁৱৰ সাধাৰণ মানুহৰ সাধাৰণ কাহিনীৰ পৰা চহৰৰ মানুহৰ অসাধাৰণ ৰাজনীতিলৈ সকলোবোৰ দৃশ্যই আপোনাৰ দুগাল সেমেকাই তুলিব পৰাকৈ একদম ধুনীয়া চিনেমা হৈছে মাজ ৰাতি কেতেকী। গতিকে যাওক, নেটফ্লিক্সত যাওক, চিনেমাখন চাওক। ধন্যবাদ।